নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ ঘৰ বাৰীতে পোৱা গছ গছনি বন পাত শিপাৰ পৰা বহুতো বেমাৰ ভাল পোৱা যায়। আজি মই লৈ আহিছোঁ জণ্ডিছ বেমাৰ হ'লে কি বন দৰৱ ব্যৱহাৰ কৰিব লাগে আৰু কেনেদৰে কৰিব লাগে। আৰু লগতে যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব বটনটো দবাই দিব, কিনাৰতে থকা বেল আইকনটো দবাই সকলো আপডেট আপুনি পাই থাকিব। এতিয়া আহিছোঁ জণ্ডিছ বেমাৰ কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু কি কাৰণত হয়। অতিৰিক্ত ৰ'দত ঘূৰা, অনিয়মিত আহাৰ গ্ৰহণ, অপৰিষ্কাৰ পানী খোৱা, যকৃতৰ দোষ, কৃমি আৰু মদ্যপান কাৰণে এই ৰোগ হয়। ৰোগৰ লক্ষণ: এই ৰোগ হ'লে চকু, শৰীৰ আৰু প্ৰস্ৰাৱ হালধীয়া হয়, ভোক নালাগে, জ্বৰ উঠে, শৰীৰ দুৰ্বল হয়, পেট বিষায়। আৰু এই বেমাৰবিধ হ'লে ৰোগৰ চিকিৎসা কেনেকৈ কৰিব লাগে মই আপোনালোকলৈ আগবঢ়াইছোঁ। কুলেখৰা, কলমৌ, নিম, হুলঞ্চ, হেলচি আৰু কেঁচা হালধিৰ ৰস এচামুচকৈ লৈ কৰি এই ৰস 2 চামুচকৈ প্ৰতিদিন ৰাতিপুৱা খালী পেটে খালে 10 দিনতে ৰোগ নিৰাময় হ'ব। আৰু এই বেমাৰটো হৈ থাকোঁতে কি খাব লাগে: কুঁহিয়াৰ ৰস, ৰবাব টেঙা, মিছৰি পানী খাব লাগে, তিতাকেৰেলা, পোৰা কল, অমিতা, হৃদৰে ৰোগ নিৰাময় নোহোৱালৈকে ভাত খাই থাকিব লাগে। তাৰ লগত মই জনোৱা এই বন ঔষধটি আপোনালোকক সুফল দিব আৰু যদি ভাল পায় এই ভিডিঅ'টি আগলৈ প্ৰেৰণ কৰিব। নমস্কাৰ।